গোলাঘাটৰ গৌৰৱ বিউটি বাইদেউক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। বছৰতে আমি মঞ্চলৈ বাকলি বাকলি বুলি আজি চাদৰ মেখেলা পিন্ধি আহিছো বুলি ভুল যাব নালাগে। এইযোৰ অকল এই মঞ্চখনৰ কাৰণেহে। ইয়াৰ পৰা ওলাই গৈ আকৌ গিৰিব গাৰৱ হয়নে? তথাপিও প্ৰথমে সমগ্ৰ বেতিয়নীবাসী ৰাইজ আৰু এই পৰাই সমগ্ৰ অসমবাসী ৰাইজলৈ মই ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰোঁ আপোনালোকে এনেকেই ধুনীয়াকৈ সদায় আমাক চাবলৈ বিচাৰক আৰু খুব আশীৰ্বাদ দিয়ক যাতে আৰু অকণমান ফুলি ফুলি ফাটি থাকোঁ মই। ষ্টেজত এতিয়া ছোৱালী এজনী উঠি থকা নিচিনা লাগিছে নে বন গাহৰি পোৱালি এটা উঠি থকা নিচিনা লাগিছে? ধুনীয়া। আজি এতিয়া হেৰি হৈছে মানে মা দেউতাও লগত আহিছে যে ক'ব পৰা নাই এনেই, কিন্তু একদম পুৰা যোন যোন মঞ্চত গৈছে সকলোতে মই কৈছোঁ যে মোৰ চাইজৰ যেন তেনে ল'ৰা এটা বিচাৰি দিয়ক হয়নে? ইয়াতো চাব পাৰে গোলাঘাটৰ ছোৱালী গোলাঘাটতে থাকোঁ হয়নে নহয়? নে বেলেগলৈ গুচি যাওঁগৈ নেকি? গোলাঘাটৰ ছোৱালী যদি গোলাঘাটতে থাকিব লাগে তেনেহ'লে ল'ৰা এটি চাই দিয়ক। চাকৰি কৰোঁৱেই, খালি ল'ৰাজনৰ ঘৰত ভঁৰালডাল ডাঙৰ হ'লেই হয় আৰু মেইন চাউলটোহে ব্ৰইলাৰ এপোৱা ডেইলি নিজলৈ কিনি আনিম ন, বাকী ৰাইজে খাওক নাখাওক একো দৰকাৰ নাই মই নিজৰ পেটডাল ভৰাই ল'ম। খালি মোৰ লগত মৰকেলে বুঢ়া এটা আহিছিলে, ক'লে গ'ল বে বুঢ়াজন প্ৰথমে হে প্ৰণাম ব্ৰহ্মাৰ ৰূপী সনাতন সহৰ্ব অৱতাৰ কাৰণ নাৰায়ণ তজুনাভি কমলত ব্ৰহ্ম ভিলাজাত যুগে যুগে অৱতাৰৰ ধৰা অহিংসাত প্ৰথমে ব্ৰহ্মৰূপী সনাতন। জয় বৰাই বাথৌ, জয় বৰাই বাথৌ মানে আমি শিৱক কয়। বুজি পাইছে না পোৱা নাই? মালপানী খাই আছা না নাই? মালপানী মানে ভাত কৈছোঁ। কি পুলিচ বিলাক কি এইবোৰ? সেইটো মাল খোৱা নাই। কি ভাত পানী খাইছা না খোৱা নাই কৈছোঁ? য'ত লাগে লাগি যাওক আৰু ন। আচ্ছা মোৰ গান গাটো হৈছে না? একদম ধুনীয়া হৈছে। আচলতে সুৰৰ কথা নহয়, আপুনি যে মনত ৰাখিছে সেইটোৱে ডাঙৰ কথা আমাৰ কাৰণে। খালি হেৰি ধুনীয়া ধুনীয়া ছোৱালীবোৰ মেলি দিয়া প্ৰজান সাগৰত আনন্দৰ উৎসৱ হওক ধ্বংসৰ ধন্যবাদ।
মৰম